আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আজি যেহেতু দেওবাৰ সেয়েহে ডিউটি ভাবিলোঁ ভ্লগে এটা কৰোঁ। দিনটো ৰুমত থাকিম যিহেতু কি কৰি থাকোঁ কি নকৰোঁ আপোনালোককো দেখাই যাম আজি দিনটো কেনেদৰে পাৰ কৰিলোঁ। বৰ্তমান ব্ৰেকফাষ্ট ৰেডি হৈ গৈছে। এতিয়া আমি ব্ৰেকফাষ্ট কৰিম। কি বনালোঁ এইখিনি দেখাম আপোনালোকক। প্ৰথমে লৈছোঁ গৰম পানী দুগিলাচ। চাহ যিহেতু খুৱাই হৈ গ'ল, লাল চাহ খোৱা হৈ গৈছে ৰাতিপুৱা, তো সেইটো কাৰণে এতিয়া গৰম পানীয়ে লৈ লৈছোঁ। বেছিকৈ চাহ খোৱা ভালো নহয় যিটো গৰমৰ কাৰণে। এতিয়া বনাইছোঁ ৰুটি, শুকানকৈ বনাইছোঁ তেল নিদিয়াকৈ, আৰু ইয়াতে বনাইছোঁ মই বুটৰ ঘুগুনি। ৰেচিপিটো নেদেখালোঁ, বেলেগ এদিন আপোনালোকক দেখাই দিম। ইমান দেখিবলৈ টেষ্টে লাগিছে, কিন্তু খাবলৈ কেনেকুৱা হয় নাজানো। এফালে লৈছোঁ মই কেইটামান খিচমিচ আৰু এফালে খেজুৰ। এয়াই আৰু বিশেষ একো নাই। এইখিনি এতিয়া আমি ব্ৰেকফাষ্ট কৰি লওঁ। ঠিক আছে, আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে, দেখাই যাম ব্ৰেকফাষ্ট কৰি ৰেডি হৈ মেলি এতিয়া ওলাইছোঁ আমি বজাৰ কৰিবলৈ। অলপ শাক পাচলি বজাৰ কৰিবও আছে, আৰু ভাবিছোঁ দুটামান কিবা গৈ আছোঁ দুইজনে বজাৰ কৰিব। বাপৰে কিমান ৰ'দ দি আছে। ল'ব আহিছিলে হাজবেণ্ডে, কিন্তু মোৰো দেখি পচন্দ হ'ল, সেয়েহে মই আগতীয়াকৈ ভৰাই ল'লোঁ। আৰু ভৰিত কেনেকুৱা লাগিছে জনাবচোন। ল'মেই আৰু এযোৰ। ভাল লাগিছে। এইবাৰ আহিলোঁ কাপোৰ চাবলৈ। কাপোৰ চাই পচন্দ লাগিছে আৰু নলগা নহয়। তাকে কোনটো লওঁ কোনটো নলওঁ জানেই আৰু মাইকী মানুহৰ কথা, পচন্দও নহয় জল্দি চোৱাটো ঢেৰ চাওঁ, লাষ্টত এটাই আৰু। এনেকৈ আৰু ইফালে সিফালে অলপ ঘূৰিলোঁ, চাওঁতে অধিক মাছৰ বগলী কণাৰ দৰে এটা ল'লোঁ। আৰু এনেকৈয়ে চাই মেলি ঘূৰি
সেয়াই আৰু কিনো চাব যাওঁগৈ আৰু এইবাৰ কিমাননো চাব। আমাৰ বজাৰ হৈ গ'ল, এতিয়া ঘূৰি আহি আছো। বৰ্তমান আমি আহি পাই গ'লোহি বজাৰ কৰি। এতিয়া আপোনালোকক দেখাম কি কি ল'লোঁ, মই কি কি আনিলোঁ গোটেইখিনি দেখাম। ব'লক। কাপোৰ ল'লোঁ মই ইয়াতে এটা কুৰ্তি ল'লোঁ, তাৰপিছত আৰু এটা পেণ্ট, এইটো ঘৰতে পিন্ধিবৰ কাৰণে লৈছোঁ, আৰু বিচনাতে মেলি দিছোঁ আৰু বিচনা মেইন। শ্বুজ, অফিচত যাবৰ কাৰণে জোতা লৈছে তেওঁ, জোতা এযোৰ আৰু এযোৰ ময়ো লৈছোঁ। কেনেকুৱা লাগিছে জনাব। আৰু কি লৈছিলোঁ, আৰু এযোৰ মোজা, ইমানে আৰু চব্জি কিবা কিবি লৈ আহিছোঁ। চব্জিখিনিনো কি দেখাম, জিকা অমিতা কিবা কিবি লৈ আহিছোঁ আৰু। ব্ৰেণ্ডৰ কাৰণে অনা জোতা মই পিন্ধি চাইছোঁ, কেনেকুৱা লাগিছে মোক জনাবচোন। এইবাৰ চলিব আনবক্সিং। এটা মেছত অৰ্ডাৰ দিছিলোঁ, কি অৰ্ডাৰ দিছিলোঁ ছাৰপ্ৰাইজ আপোনালোকৰ কাৰণে, চাব কি হয়। তেনে সাধাৰণ বস্তু। আৰে আৰু এটা আছে, কালাৰটো বেলেগ আহিছে, পিংক কালাৰ দিছিলোঁ। বজাৰৰ পৰা আহি লাঞ্চ কৰি অলপমান শুই গ'লোঁ। চ' সিমানেই আছিলে আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু এটা কথা, ওচৰতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। যেতিয়াই মই ভিডিঅ' দিওঁ তেতিয়াহে যাতে আপোনালোকে নটিফিকেশ্যনবোৰ পাই থাকে। আৰু এটা নতুন ভিডিঅ' দিয়ালৈকে বাই বাই, লাভ ইউ অল।